অ' মা ওলাই আহচোন। এখেত আকৌ কোন? এখেত মানে আমাৰ নতুনকৈ হস্পিটেলখনত এপইণ্টমেণ্ট লোৱা ছাৰজন আকৌ। নমস্কাৰ। ডাক্তৰ ভৰালি। বহকচোন বহক। পিছে আপুনি কিহত আহিলে? খোজকাঢ়িয়ে গুচি আহিলো। হেৰি পাপা ঠিকাদাৰ যে বিৰাট লৰালৰি মোক নমাই তেখেত গ'লগে। মোৰ এনে বেলেগ প্ৰব্লেম নাই, চাফ চিকুণটো বিৰাট ভাল পাওঁ। অসুবিধা এটা পাইছো ভাড়াঘৰ বিচৰাত। আপোনালোকৰ ইয়াত সোমাই পৰিৱেশটো ইমান ভাল লাগিছে নহয়। আমাৰ চোতালত ভৰি দিলে যেতিয়া বেলেগ ঘৰৰ কথা আকৌ কিয় ভাবিছে? এই ৰুমটো খালী হৈ আছে, তাতে থাকিব পাৰিব যদিহে একো অসুবিধা নহয়। অসুবিধা পোৱাৰ কথাই নাহে, ইমান জোৰ কৰিছে যেতিয়া। পিছে আপুনি বহক, মই চাহ